हेलो फ्रेंड्स, আজি মই আপোনালোকলে সকলোতকৈ বেছি ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। এই টপিকটো হৈছে যে যেতিয়া আমাৰ হাতত টকা পইচা নাথাকে তেতিয়া আমাৰ মন বহুতেই বেয়া হৈ যায়। তেতিয়া আমাৰ মনত ভাৱ হয় যে কি কাম কৰোঁ, কি নকৰোঁ, ক'ত যাম, ক'ত কাম পাম, কোনোবা কোম্পানীত কাম পাম নে নাই, নে অসমৰ বাহিৰলৈ গুচি যাওঁ, নে দিন হাজিৰা কৰোঁ, নে কাৰোবাৰ দোকানত থাকি কাম কৰোঁ ইত্যাদি বিভিন্ন ধৰণৰ কথা আমাৰ মনত আহি পৰে, নহয় জানো? কিন্তু মই আপোনালোকক জনাওঁ যে সেইটো সময়ত আমি একো বুজি নাপাওঁ, কাৰণ বহুত চিন্তাৰ মাজত আমি গতি কৰি থাকোঁ। সেয়েহে এটা কথা মনত ৰখা উচিত যে জীৱনত যেতিয়াই এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় তেতিয়া সেইটো সময়ত অকলশৰে প্ৰকৃতিৰ ফালে ফুৰিবলৈ ওলাই যাব লাগে আৰু সেইটো সময়ত সবখিনি কথা পাহৰি, একেবাৰে টোটেলি সবখিনি কথা পাহৰি মগজৰ পৰা ওলাই মাথো এটা কথা চিন্তা কৰিব লাগে যে দ্য ওৱান থিং মানে হৈছে মাথো এটা বস্তু, মাথো এটা চিন্তা, মাথো এটা কাম। দ্য ওৱান থিং এই কিতাপৰ বিষয়ে কিয় কৈছোঁ, যেতিয়া আমি বহুত কাম হাতত লওঁ তেতিয়া আমি সেই কামটো কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু আমি সফল নহওঁ। যিহেতু আমি এটা সময়ত এটা কাম কৰিব লাগে, কিন্তু আমি হাততে 4-5টা কাম লৈ পেলাই আমি সেই কামখিনি এটা সময়তে শেষ কৰিবলৈ চেষ্টা কৰোঁ, নহয় জানো? গতিকে এইখন কিতাপ পঢ়িলে আপোনালোকে বুজি পাব যে জীৱনত কোনটো কাম কৰিলে আপুনি স্বাৱলম্বী তথা আৰ্থিক দিশৰ পৰা উন্নত আৰু জীৱনৰ বিকাশৰ গতিত সফল হ'ব পাৰিব। উদাহৰণস্বৰূপে ভগৱানৰ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে অকল ক্ৰিকেট খেলে, মাথো এটা কাম। ফুটবলৰ বাচ্চা ৰনাল্ডো মাথো ফুটবল খেলে, মাথো এটা কাম। ঠিক তেনেকুৱা বিভিন্ন ধৰণৰ উদাহৰণ আছে আৰু সেয়ে তেখেতসকলৰ নাম আজি পৃথিৱীত উজ্জ্বল হৈ আছে। গতিকে মই আশা কৰোঁ আপোনালোকে এইখন কিতাপ অৰ্ডাৰ কৰি পঢ়িব, আৰু এইখন কিতাপ যদি আপোনালোকে কিনিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আৰু লিংকটোত গৈ আপোনালোকে ক্লিক কৰিলে এইখন কিতাপ আপোনালোকে কিনিব পাৰিব আৰু কিতাপখন ল'ব পাৰিব। ধন্যবাদ।